খবৰটো শুনি মোৰটো গৰম হৈ আছে। কি কৈছে গম পাইনে? জুবিন দাক বোলে গুলিয়াই মৰা ভাবুকি দিছে। ভাস্কৰ জ্যোতি দাস নামৰ এটা ল'ৰাটো, নলবাৰীৰ ল'ৰা হ'ব পাৰে। তাৰ মই ফেচবুক একাউণ্ট চেক কৰিছিলোঁ, নলবাৰীৰ ল'ৰা হয়, নলবাৰীৰ ল'ৰা বুলি দিয়া আছে ডিটেইলছত। সি কৈছে বোলে জুবিন দাক মাৰিবৰ কাৰণে পিষ্টলখন সাজু কৰি থৈছে। তাৰ ইমান সাহস হ'লে জুবিন দাক গুলিয়াই হত্যা কৰি, যাৰ গান শুনি আমি সৰুৰ পৰাই ডাঙৰ হৈছোঁ, সেইজন মানুহৰ কথা তেওঁ ইমান বেয়াকৈ কৈছে। চাই লওক, তেওঁ মই মেছেজবোৰ পঢ়ি শুনাই দিছোঁ, চাই লওক এবাৰ। বহুত বেয়া মাত মাতিছে, মই বেয়া মাতখিনি উচ্চাৰণ নকৰোঁ, শুনিব দেই। কুটা মই জুবিন গাৰ্গক দেখিলেই হ'ল, পিষ্টল ৰেডি আছে, দেখিলেই হেডশ্বট দিম। এইবাৰ জুবিন মোৰ হাতত মৰিল বুলি ধৰ। বহুত দিনৰ পৰা ভাবি আছোঁ তাক খতম কৰাৰ কথা, মদ খাই যাতে গান নিউজ লাইভ চাই থাক, কেতিয়া জুবিন মৰাৰ খবৰ আহে ঠিক নাই। তাক মাৰিব বহুত দিনৰ পৰা প্লেন বনাই আছোঁ মই, পিষ্টল ৰেডি আছে। জুবিন দা অসমৰ সম্পদ হয়। জুবিন দাৰ কাৰণে আমি গৌৰৱ কৰোঁ। আমাৰ এজন ভাল ছিংগাৰ আছে অসমত, অসমে গৌৰৱ কৰে। তেনে এজন ব্যক্তিক গুলিয়াই হত্যা কৰা, ভাবুকি দিয়া ইমান সহজ কথা নহয়। আৰু এইটো ইমান সহজে লোৱা কথা নহয়। তেওঁ বহুতো আগতে এনেকৈ ভাবুকি দিছে। কাৰণ কি ভাবুকি দিয়া? অসমৰ সম্পদক ভাবুকি দিয়াৰ কাৰণ কি? কি কাৰণে সি ভাবুকি দিব? মই ভাবোঁ অসম চৰকাৰে, পুলিচ প্ৰশাসনে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰক, এনেকুৱা এখন আইন দিয়ক যে জুবিন দাক যোনেই ভাবুকি দিয়ে সিয়ে জেল খাব লাগিব। জেললৈ নিয়া হৈছে, কিন্তু জুবিন দাৰ মানৱীয়তাৰ খাতিৰত তেওঁক এৰি দিয়া হয়। কিন্তু এইটো সদায় সহ্য কৰা কথা নহয়। অনুৰাগীবিলাকৰ কাৰণে সদায় শুনিম জুবিন দাক গুলিয়াই হত্যা কৰিব, কোনোবাই ভাবুকি দিব। আৰু তাৰ কাৰণ কি কাৰণতে গুলিয়াই হত্যা কৰিব পাৰিব? জুবিন দাৰ লেখীয়া এটা হ'বলৈ হ'লে কিমানটা জন্ম ল'লেও নহ'ব। জুবিন দা সদায় জুবিন দা। আৰু জুবিন দাক যদি এনেকৈ কোনোবাই আৰু বেয়াকৈ কথা কয় নহয়, তাতকৈ আৰু বেয়া কোনো নহ'ব। আৰে মগজবিলাকত আছে কি কাৰণে, কি শত্ৰুতা লৈ জুবিন দাকে মাৰিব পাৰিছে? কোনোবাই ভাল কাম এটা কৰিলেও তাক সমালোচনা কৰিব, কিবা এটা কৰিলেও সমালোচনা কৰিব। কিন্তু কোনোবাই যদি বেয়া কাম এটা কৰে ন, তাক সমালোচনা নকৰে। কিন্তু ভাল কামৰ সমালোচনাটো বহুত বেছি। আমাৰ মানুহৰ মগজবিলাকত তেনেকুৱা এটা খেয়াই থাকে যে আমি সমালোচনা কৰিম, তেওঁ ভাল কাম কৰিছে, তেওঁক দবাব লাগে। এইটো হৈছে অসমীয়া জাতিৰ এটা কেৰেক্টাৰচিটিছ। সলাব হ'ল। অসমক উন্নতি কৰিবৰ সময় হ'ল, অসমক আগুৱাই নিয়াৰ সময় হ'ল। এনেকুৱা সম্পদবিলাকক ধমকি দি আঁতৰাই দি কোনো একো কৰিব নোৱাৰে। জুবিন দা সদায় জুবিন দাই। আৰু যি জুবিন দাক বেয়া চকুৰে আপোনাৰ এটা চকু খাকুটীয়া উলিয়াই আনিম। আৰু যি জুবিন দাৰ বেয়া মাতেৰে সম্বোধন কৰিব নহয়, তাৰ জিভা ছিঙি আনিম। বছ, জুবিন দাক কোনো একো কৰিবও নোৱাৰে, আৰু জুবিন দাৰ লেখীয়া কোনো এজন হ'বও নোৱাৰে। জুবিন দা আমাৰ সাৰ্থক হয়, জুবিন দা আমাৰ ভগৱান হয়। কাৰণ তেওঁৰ গান শুনিয়ে সৰুৰ পৰাই ডাঙৰ হৈছোঁ। তেওঁক মদ খাব পাৰে, অভিয়াছলি চবেই খায়। কিন্তু 1% যদি তেওঁ কিবা বেয়া কাম কৰে, তেওঁ 100%ত কিয় গালাজ দিয়ে, কিয় সমালোচনা কৰে? তেওঁ ইমানবোৰ কাম কৰে, বানপানী হ'লে, কিবা এটা হ'লে চৰকাৰক সহায় কৰে, ৰাইজক সহায় কৰে। সেইজন ব্যক্তিক কিয় ইমান গালি দিব লাগে, ধমকি দিব লাগে? গালি দিয়া আৰু ধমকি দিয়া ভক কৈছোঁ। সদায় সুস্থ মগজ হৈ ভাবি চাবি, কাৰোবাক গালি দিয়াৰ আগতে, কাৰোবাক ধমকি দিয়াৰ আগতে। কিন্তু বহুত বিপদ হৈ যাব।